नमस्कार अस्सलामु आलैकुम बंधुসকল আজি মই এটা ভিডিও লৈ আহিছোঁ। আজিৰ ভিডিওটো হ'ল যে দিছপুৰ গাভৰু নামৰ এখন সিনেমা ওলাব অসমত। এই সিনেমাখন লৈ মই ভিডিও বনাইছোঁ। সিনেমাখন মইতো কেতিয়াও অসমত ৰিলিজ হ'ব নিদিওঁ, আমি কেতিয়াও ৰিলিজ হ'ব নিদিমি। কাৰণ আছে, এইবিলাক ভিডিও আমি চাব নোৱাৰোঁ। ইমান জঘন্য ভিডিও যে বনাব তেওঁলোক আমি কেতিয়াও নখুজিলোঁ। হয় তেওঁলোক ভাবিছোঁ মানে অসমীয়া ভিডিও বনাব, তাৰ কাৰণে ভাল ভিডিও বনাব। এনেকুৱা যে জঘন্য ভিডিও বনাইছে এইবিলাক নহয়, এইবিলাক অসমত নাছিল, এইবিলাক আপাৰ আছামত কৈ বনাওক। আমাৰ অসমত বনাব বন্ধ কৰা প্লিজ। অসমত বন্ধ কৰাৰ কাৰণে মই অনুৰোধ জনাই আছোঁ। যিজন ডাইৰেক্টৰ তেওঁক অনুৰোধ জনাইছোঁ মানে ভিডিওটো ৰিলিজ নকৰাকৈ এতিয়া ডিলিট কৰি দিয়ক। নতুনকৈ চিনেমাখন আপোনালোকে উত্থাপন কৰক, সকলোৱে চাব। ভাল লাগিলে নতুনকৈ আৰম্ভ কৰক, ভিডিওটো ভাল লাগিলে সকলোৱে চাব, এইটো কথা হয়। আৰু আপোনালোকে যি ভিডিওটো মানে বনাইছে স্ক্ৰীণত মানে আপোনালোকক মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ, স্ক্ৰীণত ভিডিওটো চাই থাকক, কি মানে ধৰণৰ ভিডিওটো বনাইছে চাই থাকক। চাই থাকিলে মানে ক'ব, আপোনালোকে নিজেই ক'ব, এইটো আমাৰ ক'ব নালাগে, নিজেই কৈ থাকিব কেনেকুৱা ধৰণৰ ভিডিওটো বনাইছে। এইবিলাক ধৰণৰ ভিডিওটো তেওঁলোকৰ বনাব উচিত নাছিল। আমি কেতিয়াও ভবা নাই অসমৰ নাম লৈ মানে এনেকুৱা খাৰাপ ভিডিও, জঘন্য ভিডিও বনাব। এতিয়া চালোঁ আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াই এতিয়া কিয় এইবিলাক ভিডিঅ' লৈ বিতৰ্ক নকৰে, কিয় বিতৰ্ক নকৰে? এইটো এইবিলাকৰ কাৰণ আছে, এইবিলাকৰ কাৰণ আছে। তেওঁলোক এতিয়া মানে টকা পাইছে, টকা পোৱাৰ কাৰণে এতিয়া মানে একো ক'ব নখোজে। আৰু যদি টকা নিদিলে হয়, তাৰপিছত দেখিলে হয়, আপোনালোকে চালে হয়, তেওঁলোকৰ বিতৰ্ক আৰম্ভ হৈ গ'ল হয়। চিনেমা হল জ্বলাই দিব, এটা চিটা কৰিব। এতিয়া ক'ত গ'ল প্ৰিয়সকল? এতিয়া ক'ত গ'ল? মই চাব বিচাৰিছোঁ এতিয়া ক'ত গ'ল আপোনালোকে? এতিয়া বিতৰ্ক কৰক না, চাম মই। এতিয়া কিয় নকৰে? এতিয়া আমি কৰিছোঁ, আপোনালোকে কৰি থাকক। বন্ধুসকল, ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ, এইবিলাক ভিডিঅ' আপোনালোকে কেতিয়াও নাচাব। ভাল ভিডিঅ' হ'লে আপোনালোকে সকলোৱে চাওক, আমি একো ক'ব নোখোজোঁ। আপোনালোকক ভাল ভিডিঅ' হয় সকলোৱে চাই থাকক। আমি মানে কি ক'ম, স্ক্ৰীণত মানে ভিডিঅ'টো দেখালোঁ, আপোনালোকে চালে কেনেকুৱা ভিডিঅ'টো মানে বনাইছে ডাইৰেক্টৰ। এনেকুৱা মানে ভিডিঅ' বনাব নালাগিছিল, কেতিয়াও এনেকুৱা খাৰাপ ধৰণৰ ভিডিঅ' বনাব নালাগিছিল। ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজৰ লগত। মই অনুৰোধটো হ'ল যে আপোনালোকে এই ভিডিঅ'টো নাচাব প্লিজ। ইয়াৰ কাৰণে বাৰম্বাৰ অনুৰোধ জনাইছোঁ, ভিডিঅ'টো মানে কেতিয়াও নাচাব। ভিডিঅ'টো মানে ভাল লাগিলে চাব পাৰে। আপোনালোকে স্ক্ৰীণতো দেখিছে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে। এতিয়া মানে অসমত মানে এটাৰ পিছত এটাতো বিতৰ্ক হৈ থাকে, এইবিলাক বিতৰ্ক নহ'ব। এতিয়া মানে খাৰাপ ভিডিঅ' হ'লেও বিতৰ্ক নহ'ব। এতিয়া মানে মানি পকেটত সোমাইছে, মানি সোমাৰ পিছত না এইবিলাক একো বিতৰ্ক নাহে। কি বিতৰ্ক আহিব? আপোনালোকে মানে এটা খাৰাপ ভিডিঅ' বনাওক, মানি 2 টকা দি দিলে হৈ গ'ল। মই ইয়াৰ কাৰণে এইটো চিনেমা মই বয়কট কৰিব বিচাৰিছোঁ। গাভৰু নামৰ চিনেমাখন মই বয়কট হ'ব বিচাৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰক, বয়কট হ'ব। থেংক ইউ, আসসালামু আলাইকুম, নমস্কাৰ, জয় আই অসম।